Hello everyone, কেইদিনমান আগতে মই ৰঙিয়ালে গৈছিলোঁ স্কিন এণ্ড হেয়াৰ ক্লিনিকলে। মোৰ চুলিত বহুত বেছি ডেণ্ড্ৰাফ হৈ আছিল আৰু তাৰ লগতে হেয়াৰ ফলো হৈ আছিল। সেইকাৰণে ভাবিলোঁ এবাৰ ডক্টৰৰ ওচৰত কনচাল্ট কৰি আহোঁ। স্কিন এণ্ড হেয়াৰ ক্লিনিকখনৰ এড্ৰেছটো হৈছে ৰঙিয়া ছ'চাইটি চক, মানে ৰঙিয়া অভাৰব্ৰিজৰ তলৰ ৰাইট চাইডে। আমি ক্লিনিকটোৰ ভিতৰত সোমাই প্ৰথমে অলপ এনভাইৰনমেণ্টটো আপোনালোকক দেখুৱাই দিছোঁ। অৱশ্যে সেইদিনা মই নাইট ডিউটি কৰি গৈছিলোঁ, তো ইমানেই টোপনি লাগি আছিল। তাৰ মাজতে ডক্টৰো অলপ দেৰি কৰিলে। আমাৰ এপইণ্টমেণ্ট আছিলে প্ৰায় 9:30 বজাত, কিন্তু ডক্টৰ আহি পাওঁতে 40-45 মিনিটমান দেৰি হ'ল। গতিকে আমি তেতিয়ালৈকে বহি ৱেইট কৰি আছিলোঁ। এবাৰ ইফালে বহিছোঁ, এবাৰ সিফালে বহিছোঁ, এবাৰ টোপনি মাৰিছোঁ। মানে বেলেগ মানুহ কোনো নাছিলে তেতিয়ালৈকে। লাষ্টত ডক্টৰ আহিলে বাৰু, কনচাল্ট কৰিলোঁ। কনচাল্টেশ্যন ফিজ আছিলে 600 টকা। ডক্টৰে প্ৰথমতে চাই ক'লে যে মোৰ ডেণ্ড্ৰাফটো কণ্ট্ৰল কৰিব লাগিব, তাৰপিছত হেয়াৰ ফলৰ কাৰণে ট্ৰিটমেণ্ট ল'ব লাগিব। লগতে মোৰ মুখত কিছুমান সৰু সৰু পিম্পলছো আছিল, সেইটোও দেখাই দিলোঁ। সেইটো চাই পেলাই ডক্টৰে ক'লে যে পিম্পলছৰ লগত ডাৰ্ক চাৰ্কলো কিছুমান পৰিছে। চাই কিছুমান স্কিন কেয়াৰ প্ৰডাক্ট এডভাইচ কৰিলে, কিন্তু প্ৰডাক্টকেইটাৰ দাম অলপ বেছি আছিল। আমি ইমানখিনি দাম হ'ব বুলি ভবাই নাছিলোঁ। গতিকে সকলো প্ৰডাক্ট ল'ব নোৱাৰিলোঁ। আমাৰ বাজেটৰ ভিতৰত যিকেইটা পচিবল হ'ল, সেই 4টা প্ৰডাক্ট লৈ আহিলোঁ। এতিয়া আপোনালোকক দেখুৱাই দিওঁ ডক্টৰে কি কি প্ৰডাক্ট দিছে আৰু কোনটো কিহৰ বাবে। প্ৰথমতে আছে গ্ল' অক্সিগ্লুটা ছানস্ক্ৰীন। এইটো স্কিনখনক ছান এক্সপ'জাৰৰ পৰা প্ৰটেক্ট কৰিবলৈ দিছে। বিশেষকৈ বাহিৰলৈ ওলোৱাৰ সময়ত ছানস্ক্ৰীন ব্যৱহাৰ কৰাটো ইম্পৰ্টেণ্ট। তাৰপিছত আছে কেৰাগ্লো AD+ কীটনাশক 2% শ্বেম্পু। এইটো হৈছে এণ্টি ডেণ্ড্ৰাফ শ্বেম্পু। মোৰ স্কাল্পৰ ডেণ্ড্ৰাফ আৰু সেবৰিক ডাৰ্মাটাইটিছ কমাবলৈ এইটো দিছে। তাৰপিছত আছে ডাভ ক্ৰীম লোচন। এইটো স্কাল্পৰ বাবে ডেণ্ড্ৰাফ আৰু সেবৰিক ডাৰ্মাটাইটিছৰ কাৰণে দিছে। আৰু শেষত আছে গ্ল' অক্সিগ্লুটা ৰেটিনো ফেচৱাছ। মোৰ মুখত পিম্পলছ হৈ থকাৰ কাৰণে স্কিন কেয়াৰৰ বাবে এই ফেচৱাছটো দিছে। এইকেইটা প্ৰডাক্ট এইবাৰ লৈ আহিলোঁ। এতিয়া ডক্টৰে যিদৰে ইউজ কৰিবলৈ কৈছে সেইমতে ইউজ কৰি চাওঁ। কেইদিনৰ পিছত কেনেকুৱা ৰিজাল্ট পাওঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেকুৱা ভ্লগ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বাই বাই।